এটা 90 বছৰীয়া জোনাকী যাত্ৰা আজি অসমীয়া চলচ্চিত্ৰৰ বৰ্ণিল পৰিক্ৰমাৰ 90 বছৰ চন 1935 জ্যোতিৰ জ্যোতিপ্ৰপাতত নৱতম সৃষ্টিৰ শলিতা জ্বলাই আৰম্ভ হৈছিল সেই শোভাযাত্ৰাৰ বাটকটীয়া আছিল জয়মতী চেলুলয়ডত আবদ্ধ হৈছিল কলা বগা ছায়াছবি চৌদিশে গুঞ্জৰিত হৈছিল সোণৰ পালেঙতে ঔ মনে তৰা দেশৰ প্ৰেক্ষাপটত চতুৰ্থখন আৰু অসমৰ প্ৰেক্ষাপটত সেই জয়মতীয়ে আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ এই বিশেষ দিনটোত ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ বিশেষ অনুষ্ঠান আইডো ছবিগৃহত বৰ্ণাঢ্য আয়োজন প্ৰাক স্বাধীনতা যুগৰ অসমীয়া চলচ্চিত্ৰৰ বিষয় ব্যৱস্থাপনা সন্দৰ্ভত এক আলোচনাৰ আয়োজন কৰা হয় বহুকেইগৰাকী বিশেষজ্ঞ আলোচকৰ উপৰিও উপস্থিত থাকে অসমীয়া চলচ্চিত্ৰক সমৃদ্ধ কৰা বহুকেইখন চিনাকি মুখ জগতৰ কেতিয়াবা খুব ভালকৈ আগবাঢ়ি গৈছে কেতিয়াবা অকমান পৰি যোৱাও দেখা গৈছে গতিকে এইটো এটা এনেকুৱা যাত্ৰা নহয় যে খুব সমান্তৰালভাৱে বা ওপৰলৈকে গৈ আছে বা বিভিন্ন সময়ত আমি তাৰ ছবিখন বিভিন্ন ধৰণে দেখিছোঁ কিন্তু তথাপিও সেই জ্যোতিপ্ৰসাদে যিখিনি অসমীয়া ছবি জগতলৈ জয়মতীৰ জৰিয়তে দি থৈ গ'ল সেই যাত্ৰা কিন্তু এতিয়াও অব্যাহত আছে আৰু আজি 90 বছৰ নহয় এনেকৈ আৰু বহু বছৰ আগবাঢ়ি যাব অসমীয়া চলচ্চিত্ৰ কিন্তু তাৰ ভিতৰতে ধীৰ আচলতে মই ধন্যবাদ জনাইছোঁ সাংস্কৃতিক সাংবাদিক সন্থালৈ আৰু বিশেষকৈ আমাৰ ফিল্ম ফাইনেন্স কৰ্পৰেশ্যনে যিখিনি এই ক্ষেত্ৰত উদ্যোগ লৈছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ প্ৰবুদ্ধ অসমীয়াৰ এয়া স্বৰ্ণীল ইতিহাসৰ ৰূপান্তৰৰ কথা এয়া সংখ্যাৰে নহয় গৌৰৱেৰে 90 বছৰীয়া শোভাযাত্ৰাৰ শুভলগন নিউজ ডেস্ক এটা 90 বছৰীয়া জোনাকী যাত্ৰা আজি অসমীয়া চলচ্চিত্ৰৰ বৰ্ণিল পৰিক্ৰমাৰ 90 বছৰ চন 1935 জ্যোতিৰ জ্যোতিপ্ৰপাতত নৱতম সৃষ্টিৰ শলিতা জ্বলাই আৰম্ভ হৈছিল সেই শোভাযাত্ৰাৰ বাটকটীয়া আছিল জয়মতী अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।